তো মোৰ বাৰ্থডে আহি আছে তাৰ কাপোৰটো আহিছে মই মানে ফিদা হৈ গৈছো কাপোৰৰ ওপৰত Hello everyone, welcome back to my channel. মই ইন্দিৰা। যদি আপোনালোকে মোৰ চেনেলটো আগৰ পৰাই চাই আছে দেন ওয়েলকাম বেক টু মাই চেনেল আৰু যদি আপোনালোক মোৰ চেনেল আজি নতুন হয় তেন্তে ওয়েলকাম টু মাই চেনেল আৰু যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে তেন্তে থ্যাংক ইউ সো মাচ আৰু যদি কৰা নাই তেন্তে গৈ পেলাই প্লিজ কৰি দিয়কগে তো ঠিক আছে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো বলক Don't stay awake for too long, don't go to bed, I'll make a cup of coffee for your head. ৰিসেন্টলি বিগ বিলিয়ন ডেজ অফাৰ চলিছে ফ্লিপকাৰ্টত আপোনালোকে দেখিছে বহুতে চাগে শ্বপিঙো কৰিছে তাৰ পৰা হয় এবাৰ পূজাৰ কাৰণে ইমান ধুমধাম পূজা নাই বাট তথাপিও ছোৱালী মানুহক কাপোৰ বুলি ক'লে এনেই লাগিব পূজা বা কিবা অকেজন নালাগে ছোৱালী মানুহক তো সেইটো কাৰণে ময়ো কেইটামান কুৰ্তা লৈছোঁ কুৰ্তা ছেট লৈছোঁ আৰু বহুত কেইটামান কিছুমান বস্তু লৈছোঁ মই সেই গোটেইখিনি আপোনালোকক আজি দেখুৱাম মই কেনেকুৱা পাইছোঁ কি পাইছোঁ আৰু মই যিকেইটা বস্তু লৈছোঁ ফ্লিপকাৰ্টৰ পৰা যিকেইটা কুৰ্তা লৈছোঁ যিকেইটা কুৰ্তা ছেট লৈছোঁ যিকেইটা পাৰ্চেছ কৰিছোঁ মই গোটেইকেইটা পাৰফেক্ট পাইছোঁ চ' সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ আগত মই ৰিভিউ দি দিওঁ গোটেই কাপোৰগাল লৈছোঁ তো 16 অক্টোবৰৰ পৰা বিগ বিলিয়ন ডেজ আৰম্ভ হৈ গৈছিলে কিন্তু আজি মই ভিডিঅ' বনাওঁতে বহুত লেট হৈ গ'ল আজি 23 অক্টোবৰ মোৰ পাৰ্চেলবিলাক এটাকৈ আহোঁতে লেট হৈ গ'ল আপোনালোক যদি এইকেইটা কুৰ্তাৰ পৰা কিছুমান ভাল লাগে তেনে আপোনালোকে লাইক মাৰি থ'ব উইছ লিষ্টত থ'ব স্ক্ৰীনশ্বট মাৰি থ'ব আপোনালোকে বা মোৰ ভিডিঅ'টো চাব ইয়াত মই লিংক দি দিম গোটেইখিনি আপোনালোকে তাৰ পৰাও পাৰ্চেছ কৰিব পাৰিব যদি আপোনালোকে এতিয়াই ল'বলৈ বিচাৰে দেন এতিয়া ল'বলৈ বিচাৰিলে অকণমান প্ৰাইচটো অকমান বিগ বিলিয়ন ডেজৰ যোনবিলাক আমাক অফাৰ প্ৰাইচ দিছিলে তাতকৈ অলপ বেছি পাব কিন্তু পাব এতিয়াও বাট প্ৰাইচটো অলপ বেছি হ'ব মই আপোনালোকক ছাজেষ্ট কৰোঁ যে আপোনালোকে বস্তুটো স্ক্ৰীনশ্বট মাৰি থওক বা মোৰ চেনেলত আহি পেলাই আপোনালোকে তেতিয়া দিৱালী চেল আহোঁতে আপোনালোকে তাৰ পৰা পাৰ্চেছ কৰিব পাৰিব চ' দুৰ্গা পূজা বুলি পেলাই বিগ বিলিয়ন ডেটো চলিলে এতিয়া দিৱালীৰ টাইম অফাৰ দিব আপোনালোকক তো তেতিয়া আপোনালোকে গোটেইখিনি কুৰ্তা আপোনালোকে যি ইচ্ছা চব লৈ ল'ব পাৰে পইচা ছেভিংছ কৰি ৰাখক যাতে আপোনালোকে তেতিয়া ইনভেষ্ট কৰি পেলাই আপোনালোকে ধুনীয়া বস্তু ল'ব পাৰে আজিৰ যোনটো ভিডিঅ'ত মই যিকেইটা কুৰ্তা ছেট আনিছোঁ সেইবিলাক 350 অনলি 350ৰ হলটো আৰম্ভ হৈ গৈছে তাৰপিছৰ পৰা এৰাউণ্ড 1000লৈকে মই পাৰ্চেছ কৰিছোঁ মোৰ বস্তু মোৰ যিকেইটা কুৰ্তা যিকেইটা কাপোৰ যিকেইটা বস্তু আছে মই 1000ৰ ভিতৰত লৈছোঁ তো ফাৰ্ষ্ট কুৰ্তা হৈছে মোৰ এইটো হৈছে আহিকাৰ এম সাইজৰ কুৰ্তা হয় এইটো হৈছে ডাৰ্ক পিংক কালাৰৰ ইয়াত হাতটো আছে হাফ স্লিভছ দেখিছে আপোনালোকে 3 and 4 স্লিভছ আছে ইয়াত প্ৰিণ্ট কৰা আছে মই আগতে এটা ফ্লিপকাৰ্ট হলত মই দেখাইছিলোঁ দুটা আহিকাৰ কুৰ্তা লৈছিলোঁ মই সেইটোৰ প্ৰাইচ 350ৰ পৰা আৰম্ভ হয় বাট মই তেতিয়া অফাৰত 300ত পাইছিলোঁ আপোনালোকে যদি ল'ব বিচাৰে তেন দিৱালী চেল আহিব আপোনালোকে তেতিয়াও ল'ব পাৰে আৰু বহুতে চাগে বিগ বিলিয়ন ডেজত কোনেও নোলোৱাকৈ নাথাকে বস্তু বহুতে চাগে আপোনালোকে লৈছেই তথাপি মই দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ প্ৰিণ্ট কুৰ্তাটো গোটেই কুৰ্তাত প্ৰিণ্ট কৰা আছে চ' যিটো মই বহুত বেছি ভাল পাইছোঁ আৰু এইটো টাইপৰ কুৰ্তা পিন্ধিবলৈ বহুত আৰাম হয় প্ৰাইচ যিহেতু কম হয় বাট পিন্ধিবলৈ বহুত আৰাম হ'ব আৰু এতিয়া এনে উইণ্টাৰ আহি আছে চ' এইবিলাক কুৰ্তা পিন্ধিবলৈ বহুত ভাল হ'ব আপোনালোকে এইকেইটা এনেকুৱা টাইপৰ কুৰ্তা এগালমান লৈ ল'ব চ' এইটো ফাৰ্ষ্ট কুৰ্তা মোৰ এণ্ড ছেকেণ্ড হৈছে এইটো এইটো হৈছে লিবাছৰ কুৰ্তা বেক চাইডটো ইয়াৰ এনেকুৱা টাইপৰ আছে ইয়াত চাইডত দেখিছে এয়া বৰ্ডাৰ দিয়া আছে আৰু গোটেই কাপোৰটোৰ কটন কাপোৰ হয় এই গোটেই কাপোৰটোত প্ৰিণ্ট কৰা আছে সৰু ফ্লাৱাৰী প্ৰিণ্ট কৰা আছে দেখিছে আপোনালোকে চ' বহুত ভাল পাইছোঁ এইযোৰ মই পিন্ধিবলৈ বহুত আৰাম এইযোৰ বুলি নহয় মই গোটেইকেইটা ফ্লিপকাৰ্টৰ বস্তুকেইটা মই ভাল পাইছোঁ ফ্লিপকাৰ্টত বহুতেই শ্বপিং কৰে বাট কিছুমানে এনেকুৱা ভাবে যে কেতিয়াবা কাপোৰ বেয়া আহি যাব পাৰে কেতিয়াবা হৈ যায় বাট আপোনালোকে সদায় বস্তু লওঁতে আপোনালোকে তলত গৈ পেলাই চেক কৰিব যে কিছুমান মানুহে ৰিভিউ দিয়া থাকে সেই কাপোৰৰ ওপৰত ৰিভিউ দিয়ে বা তাৰ ওপৰত ফটোজ দিয়ে ফটোবিলাক তেওঁলোকে সেন্ড কৰে তাত তো তাত আপোনালোকে দেখিবলৈ পাব আৰু যদি সেইটো যদি নোৱাৰে তেন্তে আপোনালোকে ৰিটাৰ্ণৰ অপশ্যন চাব যদি ৰিটাৰ্ণৰ অপশ্যন যদি আছে তেন্তে আপোনালোকে তেতিয়াহে অৰ্ডাৰ কৰিব যদি ৰিটাৰ্ণৰ অপশ্যন নাই তেন্তে আপোনালোকে অৰ্ডাৰ নকৰিব বাট তথাপিও ফ্লিপকাৰ্টৰ চব কাপোৰ চব বেগ যিকোনো বস্তুটো ৰিটাৰ্ণৰ অপশ্যন থাকে তো সেইটো সুবিধা আছে ফ্লিপকাৰ্টত তো ইয়াৰ
হাতটো আছে হাফ, ইয়াৰ হাতটো হৈছে হাফ হাত, হাততো সাইডত বৰ্ডাৰ দিয়া আছে দেখিছে আপোনালোকে। সো এইটো হৈছে কুৰ্তা, এইটো হৈছে মোৰ কুৰ্তা সেট। পেন্টটো হৈছে প্লাজো, যিটো প্লাজো আছে এইটো হ'ল প্লাজো। ইয়াত যিহেতু কুৰ্তাত তেওঁলোকে ফুলৰ প্ৰিণ্ট কৰিছে, সৰু সৰু ধুনীয়াকৈ ফুলৰ প্ৰিণ্ট কৰি দিছে, বাট পেণ্টত প্ৰিণ্ট অলপ বেলেগ টাইপৰ দিছে যিহেতু দেখিছে আপোনালোকে। এণ্ড তাৰপিছত ইয়াত ইলাষ্টিক আছে, এইটো হ'ল প্লাজো। এণ্ড থাৰ্ড হৈছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈছে এইটো এটা বেবী পিংক কালাৰৰ কুৰ্তা হয়। এইটো দেখিছে বেবী পিংক, তলত ইয়াত একো প্ৰিণ্ট নাই, বাট ওপৰৰ ছাইডত এইটো প্ৰিণ্ট নহয়, এইটো লেছ হ'ব মোৰ মতে, এইটো লেছ লগাই দিছে। চ' দেখিছে আপোনালোকে এইটো। ইয়াৰো হাতটো আছে হাফ স্লিভছ, 3/4 স্লিভছ বুলি কয় এইটো। তো ইয়াতো তেওঁলোকে হাতৰ এই তলৰ ছাইডতো বৰ্ডাৰ দি দিছে লেছটো দি পেলাই। আৰু এইটো এই বেক ছাইড ইয়াৰ পূৰা প্লেইন হয়। আৰু এইটো হৈছে GS ফেশ্বনৰ, ইয়াৰো মই লৈছোঁ M চাইজৰ, মইতো চিলাইছোঁ M চাইজৰ। তেতিয়া মোৰ S চাইজ মোৰ কাৰণে হৈ যায়, কিন্তু S চাইজৰ নাছিলে, তো সেইটো কাৰণে মই M চাইজ ল'ব লগা হ'ল। এইটো হৈছে কুৰ্তা। আৰু ইয়াৰ প্লাজোটো হৈছে এইটো। প্লাজোৰো তলত দেখিছে আপোনালোকে, এইটো তলত বৰ্ডাৰ দিয়া আছে আৰু ওপৰৰ যোনখিনি গোটেইখিনি প্লেইন দিয়া আছে, ইয়াৰ গোটেইটো প্লেইন হয় এণ্ড ইলাষ্টিক আছে। তো এইটো হ'ল প্লাজো। মই অলপ স্পীড কৰিছোঁ ভিডিঅ'টো কাৰণ লম্বা হৈ যাব ভিডিঅ'টো, চ' মই লম্বা কৰিব বিচৰা নাই, দীঘল কৰিব বিচৰা নাই। তো এইটো কুৰ্তা নহয়, এইটো ছেট হয়। মই কুৰ্তা এযোৰ লৈছোঁ, ছিংগল কুৰ্তা আহিকাৰ পৰা মই এযোৰে লৈছোঁ, আৰু মই যিকেইটা লৈছোঁ মই চব কুৰ্তা ছেট লৈছোঁ। কাৰণ মোৰ অকল কুৰ্তা বহুত আছে, এগালমান আছে। মই তাৰ কাৰণে আকৌ এক্সট্ৰা লেগিংছ ল'ব লাগে, হেন তেন এনেকৈ মিলাওঁতে মোৰ বহুত অশান্তি লাগি যায়। চ' এবাৰ ভাবিলোঁ মই এবাৰ ডিফাৰেণ্ট ট্ৰাই কৰোঁ, মই এবাৰ ছেট লওঁ, যি ল'ম মই চব ছেট ল'ম। আৰু সেইটো কাৰণে মই এবাৰ গোটেইখিনি মই ছেট অৰ্ডাৰ কৰিলোঁ। গোটেইখিনি প্ৰাইচ মই স্ক্ৰীণত দেখুৱাই দিম মই কিমানত লৈছিলোঁ। এইটো চাওক, এইটো এটা ক্ৰীম কালাৰৰ হয়, কুৰ্তাটো ক্ৰীম কালাৰৰ হয়। আৰু ইয়াত প্ৰিণ্ট আছে, ধুনীয়া প্ৰিণ্ট আছে গ্ৰে কালাৰৰ। মই বহুত ভাল পাইছোঁ এইকেইযোৰ। আৰু আপোনালোকে চিন্তাই কৰিব নালাগে এইকেইযোৰৰ ওপৰত যে কি হ'ব, কাপোৰটো কেনেকুৱা আহিব, কি আহিব, বহুত আৰাম হয় পিন্ধিবলৈ। চ' সেইটো কাৰণে ইয়াত চাওক গ্ৰে কালাৰৰ চিম্পল প্ৰিণ্ট দিয়া আছে। আৰু হাততো তেওঁলোকে এনেদৰে প্ৰিণ্ট কৰি দিছে। তো আৰু ইয়াত আছে টেজেল দিয়া আছে, ইয়াত দেখিছে আপোনালোকে। এইটো কুৰ্তাটো হ'ল লিবাছৰ কুৰ্তা, লিবাছৰ হয় এইটো। আৰু ইয়াৰ যোনটো প্ৰাইচ হয় এইটো হ'ল 2499 হয় প্ৰাইচ। আপোনালোকে ধৰিব পাৰিছেনে নাই মই নাজানো এতিয়া, কিন্তু ইয়াৰ প্ৰাইচ 2499 আছিলে, বাট মই লৈছিলোঁ 624ত অফাৰত। তো 624ত আপোনালোকে এক্সট্ৰা অলপ ভাল টাইপৰ কুৰ্তাই নাপায়, কিন্তু মই কুৰ্তাৰ লগত প্লাজো ছেট পাইছোঁ। চ' মই বহুত হেপ্পী এইকেইটা কাপোৰক লৈ, মই বহুত বেছি হেপ্পী। এইটো মই 624ত পাইছোঁ। আৰু যেতিয়া কাপোৰটো আহিছে মানে ফিদা হৈ গৈছোঁ কাপোৰৰ ওপৰত। তো সেইটোৱে মই বহুত ভাল পাইছোঁ। এনেও লিবাছৰ কাপোৰবিলাক বেয়া নহয়। মই বিগ বিলিয়ন ডে চলাৰ আগতে মই এটা কুৰ্তা অৰ্ডাৰ দিছিলোঁ, মই দেখুৱাম, কুৰ্তা প্লাজো ছেট মই অৰ্ডাৰ দিছিলোঁ, কিন্তু সেইটো মই বহুত বেছি ভাল পাইছিলোঁ। সেইটো মোৰ 1030 মান লৈছিলে, সেইটো প্ৰাইচটো মোৰ 1030 মান আছিলে, কিন্তু মই বহুত বেছি ভাল পাইছিলোঁ। যেতিয়া মই নেক্সট এইটো দেখিলোঁ, এইটো মই বিগ বিলিয়ন ডেইজ অৰ্ডাৰ কৰিছিলোঁ 624ত, মই বিগ বিলিয়ন ডেইজত অৰ্ডাৰ কৰি দিলোঁ এইটো। বাট ইয়াৰ কাপোৰ আৰু যোনটো 1030ৰ কাপোৰটো ছেইম একেই হয়। তো এইটো দেখিছে আপোনালোকে, বেক ছাইডটো ইয়াৰ চিম্পল একেই। এণ্ড ইয়াৰ প্লাজোটো ছেইম হয় ইয়াৰ। এইটোতো ইলাষ্টিক আছে পিছ চাইডে। চ' এইটো হ'ল ফ'ৰ্থ নে ফিফ্থ মই নাজানো যে ইয়াত কেইটা গ'ল। এণ্ড আৰু যোনটো মোৰ ফেভৰেট কাপোৰ একেই, মই ৰিচেণ্টলি যোনটো দেখুৱালোঁ অলপ আগত, মানে এইযোৰৰ যোনটো কাপোৰ একেই, এইযোৰৰ কাপোৰ একেই, কিন্তু এইযোৰ মই পালোঁ 624ত আৰু এইযোৰ মই ল'লোঁ 1000ত। তো বিগ বিলিয়ন ডে চলাৰ আগত দিছিলোঁ মই এইযোৰ। মই বহুত বেছি ভাল পাইছোঁ এইযোৰ, মানে ইয়াৰ কালাৰ, অ' মাই গড, এইটো চাওক ইয়াৰ কালাৰটো আপোনালোকে।
ধৰিব পাৰিছে চাগে কালাৰটো কি মৰম লগা কালাৰ ইয়াৰ এইটো হাতটো হাফ স্লিভ হয় and ইয়াত টেজেলছ দিয়া আছে দেখিছে আপোনালোকে তলতো বৰ্ডাৰ আছে মই বহুত বেছি ভাল পাইছো এইজোৰে বুলি নহয় মই গুটেই কিজোৰ বহুত বেছি ভাল পাইছো বাট গুটেই কিজোৰৰ ভাল পোৱাৰ এটা ডিফাৰেণ্ট টাইপৰ মই ভাল পাইছো আই লাভ দিস কালাৰ চাওকচোন কালাৰটো ইমান মৰম লগা তো এয়াৰো সিম্পল বেক সিম্পল আছে দেখিছে আপোনালোকে বেকটো and ইয়াৰ পেণ্টটো এইটো পেনো সেম তলত সৰুকে বৰ্ডাৰ দিয়া আছে পেনত দেখিছে তো এইটো আৰু মেইন কথা ইয়াত গুটেই কিটা যিকিটা মই প্লাজো পেন্ট দেখাইছো হেকিটাৰ পকেট আছে দেখিছে আপোনালোকে পকেট দুই সাইডে দুইটা পকেট আছে তো আপোনালোকে ফোন হক পইচা হক যিকোনো বস্তু আপোনালোকে ইজিলি সোমাই পেলাই থব পাৰে সো এইটোৱে হল পেন্ট প্লাজো সো এইকিটা আছিল মোৰ কুৰ্তা আৰু প্লাজো সেট কুৰ্তা আৰু কুৰ্তা প্লাজো সেট আছিল তো এতিয়া মই আপোনালোকক দেখুৱাম মই ক্লাচ এটা লৈছিলো সো এইটো হৈছে মোৰ ক্লাচ Look at this color. Wow. দেখিছে আপোনালোকে এইটো ক্লাচ মই ইয়াৰ পেকেট কেতিয়া উলিয়াই ক'ত পেলালো ঠিক নাই মই দেখুৱাব নোৱাৰিম মই গুটেই কিটা যিকিটা মই কাপোৰ লৈছো মই গুটেই কিটাৰে প্ৰাইস কিমান আছিল অৰিজিনাল আৰু মই কিমানত লৈছো মই গুটেই কিটা স্ক্ৰিনত দেখুৱাই দিম বাৰু বাট এইটো মই বহুত বেছি ভাল পাইছো ইয়াক মই দেখুৱাই আছো এইটো হৈছে ভেলভেট মেটেৰিয়েল এইটো ভেলভেটৰ হয় আৰু ইয়াত আছে গোল্ডেন কালাৰৰ মেটেলৰ হেৰি কৰিছে আৰু ইয়াত ওপৰত মেটেল আছে আৰু ওপৰত ষ্টোন দিয়া আছে ডায়মণ্ডৰ দেখিছে আপোনালোকে আৰু এটা মই এইটো খুলি পেলাই দেখুৱাই দিছো সো এইটো বস্তুটো এনেদৰে খুলে ইয়াক এনেদৰে আপোনালোকে ঠেলি পেলাই টানি দিব লাগে আৰু এইটো এনেকে খুলি যায় সো বেকটো দেখিছে অলপমান বেকা লাভটো অলপ বেকাটো মানে কিয় ইয়াৰ যোনটো ধৰি ৰাখাৰ যোনটো সিস্টেম সেইটো দিছে এইখিনি জায়গা তো সেইটো কাৰণে বেকটো খুলে এনেকে ऊपर दिन खुले এনেকে সাইড দি খুলে তো মই ইয়াত পাইছো এটো হৈছে বেগত এনেকে সো এটো দেখিছে আপোনালোকে এটো ক্লাচ মই এটো বেগক মই এনেদৰে ইউজ কৰি পেলা নিব পাৰো মই এনেদৰেও পাৰো বা মই ইয়াত এটো হ্যান্ডেল লগাই লৈ মই এনেকে হাতত এনেকে এটো টাইপৰেও মই লব পাৰো বা মই এনেকেও লব পাৰো আপোনালোকৰ জেনেকে ইচ্ছা তেনেকে লব পাৰো আৰু যদি এনেকে লব মন নাযায় তো ইয়াত দিয়া আছে চেইন আপোনালোকে চেইন দি পেলাই ধুনিয়াকে লব পাৰে তো এটো চেইনো দিয়া আছে ইয়াত আৰু এটো হৈছে হ্যান্ডেল ধৰাৰ তো মই বহুত বেছি ভাল পাইছো এটো ক্লাচৰ দাম अराउंड ইয়াৰ দামটো আছিল প্ৰথমতে 800 या 900 আছিল কিন্তু মই অফাৰ প্ৰাইজত পাইছো এটো 400 ত এন্ড আৰু এটা বস্তু লৈছো মই এটো হল জিলেটৰ ভেনাস ৰেজিমেন্ট কিট এটো হৈছে দেখিছে ইয়াত বিগ বিলিয়ন সেল বিগ বিলিয়ন ডেজ স্পেশাল তো ইয়াত দেখিছে আপোনালোকে তো এটো মই লৈছো তো এটো মই খুলি পেলাই চালু খুলি পেলাই ললো ইয়াৰ পেকেজিংটো এটো টাইপৰ এটো পেকেটটো এনেকা টাইপৰ আৰু এটো যে খুলিলে ইয়াৰ বেগটো চাও কি কিউট তো ইয়াৰ বেগটো দেখিছে আপোনালোকে এটো চেইনটো খুলি লও মই ইয়াত আপোনালোকে চাও বহুত কিটা বস্তু পাব বাট এটো ছোৱালী মানুহক মাষ্ট টু বি লাগে ছোৱালী মানুহক লাগে যে সেইটো কাৰণে এটো মই গিফট পাইছো দেই দেখুৱাই আছো আপোনালোকক কি আছে ইয়াৰ বেগটো সব বহুত ধুনিয়া আপোনালোকে এটো ইউজ কৰাৰ পিছত বেগত বহুত বস্তু থব পাৰে কাৰণ এটো বেগটো বহুত ডাঙৰ হয় তো দেখিছে আৰু ইয়াৰ লগত আছে জিলেটৰ ভিনেছ ৰেজাৰ এটো চাওক এটো হৈছে ৰেজাৰ এটা আৰু তাৰ লগত আহিব এটো আপোনাৰ স্প্ৰে হয় সাগে এটো স্প্ৰে হয় স্প্ৰেটো কৰাৰ পিছত আপোনালোকে সেভিং কৰিব পাৰিব তেতিয়া ইজি হ'ব সেভিং কৰিবলে এন্ড এটো হল সেনসিটিভ স্কিনৰ কাৰণে হয় এলোভেৰা আছে ইয়াত তো এটো বহুত ভাল সেটিং কেয়াৰ বুলি লিখিছে ইয়াত এটো হল স্প্ৰে এন্ড থাৰ্ডত আছে ইয়াত এক্সট্ৰা ব্লেড দিয়া আছে যেটো বহুত ভাল মই দেখিছো কাৰণ এক্সট্ৰা ব্লেড লাগে যেহেতু তো ইয়াত এক্সট্ৰা ব্লেড আছে মই গুটেখিনি আপোনাক খুলি দেখুৱাই দিছো তো ইয়াত এটো ব্লেডৰ এনেকে ঢাকনি আছিল এটো খুলি গল তো দেখুৱাই আছো এক সেকেন্ড বহুত ধুনিয়াকে পেকিং কৰা আছে ইয়াত ব্লেডটো আছে ইয়াত তো মই ব্লেডটো উলিয়াই চাও
দিছ ব্লেড এইটো হৈছে ব্লেড এক্সট্ৰা ব্লেড আৰু তাৰ কাৰণে এইটো ৰাখিবলৈ ধুনীয়াকৈ ঢাকি থ'বলৈ এনেদৰে এইটো দিছে আৰু তাৰ লগত এইটো হৈছে ৰেজাৰৰ হেণ্ডেলডাল তো মই এইটো দেখুৱাই দিছোঁ লগাই পেলাই চ' ঠিক এনেদৰে চাওক ধুনীয়া হয় ইয়াত তেওঁলোকে জেল দিয়া আছে চাওক ইয়াত জেল দিছে যিটো বহুত ভাল জেল থকাটো ল'লে বহুত ভাল হয় বহুত ছেফটি হয় আপোনাৰ স্কিনে কষ্ট নাপায় তো জেল থকা ল'লে বহুত ভাল এইটো হৈছে তাৰ লগতে দিছে স্প্ৰেটো মই দেখুৱালোৱে এতিয়া মই ইয়াৰ ব্লেডকেইটা দেখুৱাওঁ কেনেকুৱা টাইপৰ কি আছে চাওক ইয়াত দুটা এক্সট্ৰা ব্লেড আছে ৱাও দুটা এক্সট্ৰা ব্লেড দিছে তো মই এইটো খুলি পেলাই নেদেখুৱাওঁ আৰু এতিয়া কাৰণ এইটো মোৰ লগোৱা আছে এইটো মই ইউজেই কৰা নাই ইউজ কৰি লওঁ তাৰপিছত মই এই দুটা ইউজ কৰিম প্ৰথমতে এইটো ইউজ কৰোঁ তাৰপিছত দুটা ইউজ কৰিম তো এইখিনিয়ে আছিলে ইয়াত আৰু বেলেগ একো নাই এইকেইটা খালী আৰু এইটো হ'ল স্প্ৰে তো এইখিনিয়ে আৰু ছোৱালী মানুহৰ কাৰণে যেতিয়া স্কিনত তেওঁলোকে এনেকুৱা টাইপৰ ৰেজাৰ ইউজ কৰে আপোনালোকে কম দামৰ 20-30 ৰুপিছত যিবিলাক ৰেজাৰ পায় মই এটা সৰুকৈ টিপছ দিব বিচাৰিছোঁ যে আপোনালোকে ছোৱালী মানুহে সৰুকৈ কম দামৰ যে ৰেজাৰবিলাক পায় আপোনালোকে সেইবোৰ ইউজ নকৰিব আপোনালোকে কিনিব এবাৰেই কিনিব ভাল কিনিব যাতে আপোনালোকৰ স্কিনটো আপোনালোকৰ যোনবিলাক স্কিন থাকে সেইবোৰ যাতে বেয়া নহয় স্কিনক চাইও আপোনালোকে মেটাৰ কৰে বস্তু লোৱাটো তো স্কিনক চাই পেলাই আপোনালোকে কেয়াৰ কৰি পেলাই আপোনালোকে বস্তু ল'ব বাৰ্থডে আহি আছে তো মোৰ বাৰ্থডে আহি আছে তাৰ কাৰণে মই শ্বপিং কৰিলোঁ মই বস্তু ল'লোঁ বাট মোৰ সেইটো ব্লগ বনোৱা নহ'ল বহুত বেছি বেয়া লাগিছে বাট মই বাৰ্থডেৰ কাৰণে বহুত ধুনীয়া ড্ৰেছ এযোৰ লৈছোঁ যিটো মই আপোনালোকক সিক্ৰেটকৈ ৰাখিছোঁ মই বাৰ্থডেত দেখুৱাম একেবাৰে মোৰ বাৰ্থডে ব্লগত দেখা পাব আপোনালোকে পটকৈ ভিডিঅ'জ বনাবলৈ মাথাত নাহে মেইন কথা মই কিছুমানৰ এইটো মেনিয়া হৈ যায় যে তেওঁলোকে বনাই এইটো হৈ যায় যে তেওঁলোক য'ত গ'লেও কিবা এটা দেখিলে ভিডিঅ' বনাবলৈ আৰম্ভ কৰি দিয়ে সেইবোৰ ভাল তেওঁলোকৰ এটা হেবিট বাট মোৰ কি হৈ যায় মই অলপমান কনচিয়াছ হৈ যাওঁ তো তাক লৈ পেলাই মই ভিডিঅ'জবিলাক ইমান শ্বুট কৰিব নোৱাৰোঁ মই বহুতবাৰ পূজাৰ কাৰণে বজাৰ কৰিব গ'লোঁ ফুৰিবলৈ গ'লোঁ কাপোৰ চাবলৈ গ'লোঁ পূজাৰ কাৰণে এইকেইযোৰে নহয় মই পূজাৰ কাৰণে এক্সট্ৰা কাপোৰ পিচ কিনি পেলাই মিটাৰ হিচাপে কিনি পেলাই মই চিলাব দিছোঁ মোৰ চইজৰ মতে মোৰ ডিজাইনত মই চিলাব দিছোঁ মই সেইটো আপোনালোকক দেখুৱাই দিম নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব তো মই সেইখিনি কৰিছোঁ বাট গোটেইখিনি কাম কৰোঁতেও মই যদি পাৰা হয় মোৰ ব্লগ বনাই দিব পাৰিলোঁ হয় কিন্তু মোৰ মাথাত নাহেই বস্তু কি হয় যে নাজানো পিছত মই ভাবোঁ যে ভিডিঅ' বনাই দিয়া হয় ভাল আছিলে কিন্তু একো নাই বাৰু ৰেডি হৈ থাকিব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ লগত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া যদি মই নেক্সট ভিডিঅ' মই যি দিওঁ তেতিয়া আপোনালোক নটিফাই হৈ যাব আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিলোঁ আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে মোৰ নিউ যোনবিলাক ভিডিঅ' আহি আছে সেইবিলাক আপোনালোকে দেখা পাব তো ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বাই বাই